ঐ টিংকু মিংকু যা ইহঁতক উৰাই থৈ আহগে বন্দুক লৈ যা চালা ডাইৰেক্ট ঢাকে উৰাই দিবি বৰ দম ইহঁতৰ বছ ইহঁতক মাৰিবলৈ কি দুটা মানুহ লাগে নেকি মই অকলেই কাফি মই অকলেই যাম মাই নেম ইজ ৰণবীৰ টেংকু ওকে যা কিন্তু গুলিৰ মাত শুনিব লাগিব ওকে বছ চিয়ৰ গাড়ী মটৰ চব এফালৰ পৰা কৰি যাম চফা মোৰ নাম গাড়ী চোৰ কোফা চালা নাইকিয়া হৈ থাকিলে যে এইকেইটা ইমান পটককে পলালে নে বন্দুক দেখিয়ে চালা পলাই পটং দিলে এনে আকৌ বৰ দম চালা ৰৈ থকা হলে একে গুলিয়ে গুলিয়ে মাথা ফুটালোহেঁতেন ইহঁতৰ মালিক তাত এটাও নাই দুইটাই পলাই পটং দিলে এনেহে মানে সেইকেইটাই কুকুৰৰ নিচিনাকে ভুকি আছিলে পকৰত দমেই নাই লাগ ভাল সিহঁতৰ বাচি গল উঠ 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 যাওঁ সোনকালে গাড়ীত উঠ গাড়ী মটৰ চব এফালৰ পৰা কৰি যাম চফা মোৰ নাম গাড়ী চোৰ কোফা